মই প্ৰকৃতি ভাল পোৱা সুব্ৰতা। টুপ টুপকৈ বৰষুণ নিগৰি আছিল, কিন্তু প্ৰতিকূল বতৰকো নেওচি মই আগুৱাই যাবলৈ সাজু হৈছিলোঁ মোৰ ব্যস্ততাপূৰ্ণ জীৱনৰ ব্যস্ত মুহূৰ্তবোৰলৈ। এটা ছাতি হাতত লৈ দেউতাই উঠাই দিছিল ট্ৰেভেলাৰখনত। নেদেখা হোৱালৈকে দেউতাক বিদায় দিছিলোঁ দুহাত জোকাৰি। কাণত বাজি আছিল দেউতাৰ সেই কথাকেইটা। ভালদৰে যাবা মাজনী, গৈ পায়ে কল কৰিবা। ময়ো দেউতাক আশ্বাস দিছিলোঁ। কেনেকৈনো জানো যে এইটোৱেই দেউতা আৰু মোৰ মাজৰ শেষ দেখা। নিয়তিও যে এনেদৰেই জীৱনৰ ভাল লগা সময়খিনিতেই প্ৰতাৰণা কৰিব ভবাই নাছিলোঁ। খিৰিকীৰ কাষত বহি প্ৰকৃতিৰ সেউজীয়াখিনি, আকাশৰ নীলাখিনি উপভোগ কৰিবলৈ লওঁতেই হঠাৎ এটা বিকট শব্দ কৰি কঁপি উঠিছিল ট্ৰেভেলাৰখন। তাৰ পাছত নিশেষ হৈ গ'ল সকলো আশা, আৰু শেষ হৈ গ'ল জীৱন নাটৰ মোৰ শেষৰটো অংক। মা দেউতা, পূৰণ কৰিম দিয়া তোমালোকৰ সপোনবোৰ অহাটো জনমত। মা, তোমাৰ বুকুৰ পিয়াহ খাবলৈ, তোমাৰ কোলাত শুবলৈ আহিম দিয়া পুনৰ। এতিয়াতো মই নিস্তব্ধ হৈ পৰি আছোঁ ৰাস্তাৰ মাজত মৃতদেহ হৈ। বৰষুণ ভাল পোৱা মইজনীৰ আলিংগন হৈছে বৰষুণৰ সতে, ধুৱাই নিছে মোৰ সমস্ত শৰীৰ। প্ৰকৃতিৰ ওপৰত ৰচা মোৰ সপোনবোৰ চঞ্চলতাৰে বিলীন হৈ গৈছে আকাশৰ বিশালতা। যাযাবৰী মনৰ অঘৰী আত্মাটোৱেও দেশে বিদেশে বিনাই ফুৰিছে সপোন ভঙাৰ বেদনা। কেৱল চটফটাই ফুৰিছে অজান শোকত। মা দেউতা, মই যাওঁ দেই, ভালদৰে থাকিবা, নিজৰ যত্ন ল'বা। এতিয়াতো মই মোৰ প্ৰিয় প্ৰকৃতিৰ বুকুত।